সকলো হেৰাই গ'ল। মোৰ জীৱনৰ সমস্ত সুখ দুখ হেৰাই গ'ল। বাৰিষাৰ বানৰ দৰে পৰি পৰিল দুচকু আৰু উটুৱাই লৈ গ'ল মোৰ জীৱনৰ সকলো। মোৰ মুখৰ হাঁহি, মোৰ ধেমালি, স্মৃতি আৰু ভাল লগা দিনবোৰ। আকৌ পামনে ঘূৰাই সেই দিনবোৰ? খুৰা, আপুনি কিয় এনেকৈ মন্দিৰত বিস্মৃতি বহি থাকে? শুনা বোপাইহঁত, মোৰ দুখৰ কাহিনী। মোৰ এজনী ছোৱালী আছিল, তাইৰ নাম দিব্যা। যেতিয়ালৈকে তাই আৰু তাইৰ ভালপোৱাজনৰ জন্ম নহয় তেতিয়ালৈকে মই মন্দিৰত সেৱা নকৰোঁ। খুৰা, ঘটনাটো আমাক ভালকৈ কওকচোন। তেনেহ'লে শুনা বোপাইহঁত, ঘটনাটো প্ৰথমৰ পৰা। মা, মই যাওঁ। যোৱাতে দেউতা, মই যাওঁ কলেজত। ঠিক আছে যোৱা। ভাত খাবা? ঠিক আছে। তুমি ভাত খালা নে? খালো। আৰু সিদিনা মাজনী কলেজৰ পৰা ঘৰলৈ আহি থাকোঁতে ৰাস্তাত হঠাৎ দিব্যা, এয়া ফুল লোৱা আৰু তোমাক মই ভাল পাওঁ। মই তোক ভাল নাপাওঁ, মোৰ পিছা নকৰিবি। চাই ল'ম তুমি মোক চৰ মাৰিলা আৰু ক'ৰ পানী ক'ত যায়। ইয়াত কি কৰি আছা? ই হেনো মোক ভাল পায়, সদায় পিছা কৰি থাকে। বিক্ৰম, কি তই কি সকলো ছোৱালীকে ভাল পাব খোজ নেকি? আৰু এইবাৰ সেই ভুল নকৰিবি, নহ'লে খেদি খেদি পহু মাৰা দিম। এই কি হৈছে তই? বৰাই দিব্যা, আমি যাওঁ। দেই, যাব নিদিলে কি কৰিবি? এক চৰত বাপেৰৰ বিয়া দেখাই দিম। শুন, আজিৰ পৰা ইহঁত ক'ত যায় কি কৰে তই সকলো লক্ষ্য ৰাখিবি, আৰু ইহঁতৰ ওপৰত মই প্ৰতিশোধ ল'ম। বল। আজি বৰ গৰম, আপুনি হাতত বিচনীখন এনেই লৈছে, অলপমান বিচি দিয়কচোন। অলপ কাষলৈ আহ। মাজনী, কলেজৰ পৰা আহিব দেৰি কিয় হ'ল? আৰু মাজনী, এই ল'ৰাজন কোন? আপুনি এতিয়া বাহিৰতে কথা পাতি থাকিব নে? ভিতৰলৈ বলক। ব'লা, বোপাই ব'লা। বোপাই বহা। পিছে মাজনী, মই যে তোমাক কিবা সুধিছিলোঁ, এই ল'ৰাজন কোন? দেউতা, এইজন আমাৰ কলেজৰ প্ৰফেচাৰ হয়। মই তাক ভাল পাওঁ আৰু তেওঁ মোক ভাল পায়, গৈ বিয়া হ'বলৈ বিচাৰোঁ। কথাটো সঁচা নে? সঁচা। মাজনী, ব'লা আমি ভিতৰলৈ যাওঁ। আপুনি দেউতাৰ লগত কথা পাতক। খুৰা নমস্কাৰ। নমস্কাৰ। পিছে বোপা, তোমাৰ নামটো? মোৰ নাম দিক্ষু হাজৰিকা। তোমাৰ ঘৰত কোন কোন আছে? মোৰ ঘৰত একমাত্ৰ ময়ে ল'ৰা, আৰু মা দেউতা মই 9 বছৰতে ঢুকাইছে। বিয়াৰ বাবে মোৰ কোনো আপত্তি নাই, বিয়া মাজনীৰ মতে। পিছে বোপাই, তুমি এতিয়া কি কৰি আছা? মই কলেজ এখনত কাম কৰি আছো। ঠিকে আছে, ভালে কথা। বোপাই, চাহ খোৱা। চাহটো লোৱা। বোপাই, অহা বৃহস্পতিবাৰে মাজনীৰ জন্মদিন। আমি এবাৰ মন্দিৰলৈ যাম বুলি ভাবিছোঁ। হ'ব খুৰা, তুমি আহিবা তেনেহ'লে। হ'ব লগ মই। ঠিক আছে। পিছে বোপাই, মন্দিৰলৈ অহাৰ আগত তোমাক দিব্যাই ফোন কৰিব। হ'ব খুৰা, ফোন কৰিবলৈ দিব, মই আহিম।
ঠিক আছে নহ'লে খুৰা মই উঠো ঠিক আছে বাই খুৰা যাওক যাওক যোৱা দিব বাই হেৰা হেৰা আপোনাৰ উঠিবৰ পৰা হোৱা নাই 9টা বাজিল মন্দিৰত কেতিয়া যাব মাজনী ওলালে নে মাজনী মাজনী আমাৰ দৌৰা ওলা হৈছে আপুনি এতিয়া গাটো ধুই আহক ঠিক আছে ৰবা হেৰি আমি যাই থাকো লগ মাজনী ক'ত গ'ল মাজনী বলা ৰবা তুমি দীক্ষু ফোন কৰিলানে নাই কৰো ৰবা দিয়া কৰা সোনকাল কৰা কৰো ৰবা দীক্ষুদা ক'ত আছা মন্দিৰত নোযোৱা নেকি ঠিক আছে আমাক যাই থাকিবলৈ দিছে বলা বিক্ৰমক কল এটা কৰ হেল্ল' বিক্ৰম তুমি যোনজনী ছোৱালীক ভাল পোৱা সেইজনী ছোৱালী আজি মন্দিৰলৈ আহিছে তুমি অতি সোনকালে আহা ইয়ালৈ আমি ৰখি আছোঁ ইয়াতে আছে দৌৰিবা আজি ক'ত পলাবি তই কি যাছ এক ঘৰ তহঁতে মোৰ মানুহজনক কিয় মাৰধৰ কৰিছ ভালক ভালে এৰি দে দেই এক মাৰ তহঁতে মোৰ ছোৱালীক একো নকৰিবি তহঁতক মই হাত জোৰ কৰি কৈছোঁ তহঁতে মোৰ ছোৱালীক একো নকৰিবি বুঢ়া কি বকিছ তহঁতক মই হাত জোৰ কৰি কৈছোঁ তহঁতে মোৰ ছোৱালীক একো নকৰিবি তহঁতক মই হাত জোৰ কৰি কৈছোঁ বিক্ৰম মোৰ দেউতাক নামাৰিবি তোৰ বিপদ হ'ব কিন্তু মোৰ বিপদ আছে
এই আই তোৰ সেই প্ৰেমিকজন ক'লে গ'ল পলাল নেকি সি ফোন কৰ তাক এই সোনকাল ফোন কৰ মাত ডাক ক'ত আছে দীক্ষুদা তুমি ক'ত আছা ইয়ালৈকে আহা খুৰা খুৰা আপোনাক এনেকুৱা কাম কোনে কৰিলে বাবা ইহঁত মানে এই বাবা কথাই থাক তোৰ আগত ইহঁত বগাই কেনেকৈ মাৰি নামাৰিবি নামাৰিবি আই তাক মুকলি কৰি দিব আৰে তাক লৈ আহ এই মালা দি বল এতিয়া বল বাবা মাজনী ঐ শুন পাবিছ তহঁতে এই নিৰ্দোষী ল'ৰা ছোৱালী দুজনক মাৰি বহুত ভুল কাম কৰিলি যেতিয়ালৈকে সিহঁতৰ পুনৰ জন্ম নহয় তেতিয়ালৈকে এই মালা দুডাল মোৰ তাতে থাকিব আৰু সিহঁতৰ হাততে তহঁতৰ মৃত্যু হ'ব লাগিব খুৰা আপোনাৰ কথাবোৰ শুনি বহুত বেয়া লাগিল তেতিয়াহ'লে খুৰা আপোনাৰ জীৱনটো বৰ কষ্টৰে অতিবাহিত হ'ল হয়নে হয় বোপাই হয় তেতিয়াহ'লে আমি এতিয়া যাওঁ ঠিক আছে তোমালোকে এতিয়া যোৱা আৰু তেনেকৈ মই সিহঁত দুয়োজনক কথাবোৰ ক'লোঁ ঐ দেখিলি নাই আমাৰ বিপদ আহি কাষ চাপিছে এটা কাম কৰোঁ আমিতো বিক্ৰমৰ কথাটো কয়ে ভাল হ'ব দে বল 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 খুৰা খুৰা সিহঁতৰ পুনৰ জন্ম হৈছে কি কি কথা কৈছা অঁ খুৰা সিহঁতৰ পুনৰ জন্ম হৈছে কি সিহঁতৰ আকৌ পুনৰ জন্ম হৈছে সিহঁতৰ নাম কি সিহঁত ক'ত থাকে সিহঁত ডাঙৰ হৈছেনে হৈছে হৈছে খুৰা সিহঁত ডাঙৰ হৈছে সিহঁতৰ নাম প্ৰিন্স আৰু প্ৰিয়া সিহঁতক চাবলৈ মোৰ বৰ মন গৈছে হে ভগৱান তোমাক বাৰ বাৰ প্ৰণাম জনাইছোঁ সিহঁতৰ পুনৰ জন্ম কৰি দিয়াৰ বাবে সিহঁতক আপোনাৰ ওচৰত লোৱা দায়িত্ব আমাৰ তেতিয়া বাৰু আমি যাওঁ ঠিক আছে তোমালোকে যোৱাই দিয়া আৰু সিহঁতে এনেকৈ কৈ যোৱাৰ পিছত মই মনত বহুত সুখ অনুভৱ কৰিলোঁ
মাজনী প্ৰিন্স কোনে মাতিলে আমাক নাজানো মাজনী প্ৰিন্স তোমালোকে মোক চিনি পাইছানে পিছে আপোনাক চিনি পোৱা নাই কোন আপুনি আপোনাকতো চিনি পোৱা নাই মই এসময়ত তোমাৰ দেউতা আছিলোঁ আৰু এওঁৰ নাম আছিল ভিক্ষু মানে আপুনি ক'বলৈ খুজিছে আপুনি মোৰ দেউতা হয় অঁ মই তোমাৰ দেউতা মাজনী মানে আপুনি এই দেউতাক অঁ মই এই দেউতা ৰ ইহঁতকেইটা ইয়াতে আছে চোন ক'ত মন্দিৰত এই বিক্ৰমক ফোন কৰ হেল্ল' বিক্ৰম ক'ত আছা তুমি আহাচোন আহা মন্দিৰলৈ আহা তুমি বিক্ৰম এতিয়ালৈকে আহি পোৱা নাই যে আহি পোৱা হৈছে ইহঁত ক'ত মন্দিৰত ব'ল এই বুঢ়া কি তহঁতে চিনি পোৱা নাই নেকি আগৰ জনমত এয়া তোৰ দেউতা আছিল অঁ মাজনী দেউতা মোৰ ঐ বিক্ৰম ইহঁতক কিন্তু একো নকৰিবি তই শুনা দেউতা দেউতা প্ৰিন্স ঐ নামাৰিবি ঐ ঐ মাজনী দেউতা 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 নামাৰিবি দেউতা দেউতা
খুৰা তোমালোকে কিয় কান্দিছা মোৰ খুৰা যাবৰ কি সময় হৈছে খুৰা মোৰ যাবৰ সময় হ'ল এই মালা দুডাল লোৱা বিক্ৰমৰ গলত দিয়া যোৱা মাজনী তুমি নাকান্দিবা মোৰ যাবৰ সময় হৈছে চা বিক্ৰম ইয়াৰ আগত তই ইহঁতক মাৰিছিলি আজি তোৰ মৃত্যু হ'ল প্ৰিন্স তুমি মোক কথা দিয়া তুমি মাজনীক সুখত ৰাখিবা খুৰা আপোনাক মই কথা দিছোঁ মই মাজনী সুখত ৰাখিম মোৰ যাবৰ সময় হৈছে প্ৰিন্স খুৰা